Hey guys, welcome back to my YouTube channel. আৰু ইয়াৰ আগৰ ভিডিঅটো ভাল ৰেসপন্স পাইছো যোৰহাটৰ পৰা আৰু এতিয়া মই বৰ্তমান যোৰহাটতে আছো আজি হৈছে 11 তাৰিখ আৰু মই বৰ্তমান যাব ওলাইছো যোৰহাটৰ ঢেকিয়াখোৱা bornamghar আৰু bornamghar যাওঁ তাকে ভাবিছো এটা ব্লগো বনাই দিও বলক আপোনালোকে মোৰ লগত যোৰহাটৰ ঢেকিয়াখোৱা bornamghar আৰু মই এটো কেনেকৈ গৈ আছো চাব হা মই ৰেপিডো এটা বুকিং কৰিছো আৰু যোৰহাটৰ মানে যেটো ৰেপিডো হেতু bornamghar যত আছে ৰেপিডো তাৰ লোকেশনৰ বাহিৰৰ হয় এতিয়া মই অলপ কিয়া মেনেজ কৰি বাইকতে গৈ আছো ঠিক আছে গাইস আজিৰ ভিডিওটো মোৰ লগত আপোনালোকে যোৰহাটৰ ঢেকিয়াখোৱা নামঘৰলৈকে উপভোগ কৰক 5 minutes later ফাইনালি ৰেপিডোটো বুকিং কৰিলো গড়ালি লাগে গড়ালি তাৰমানে এটো আউট অফ লোকেশন হৈ যায়তো এটো কাৰণে ওচৰতে বুকিং কৰি দিছো বুকিং কৰি এতিয়া মই মোৰ ৰেপিডো ব্ৰাদাৰক লগ পালো লগ পাই এতিয়া যাবলৈ ওলাইছো ঢেকিয়াখোৱালে বলক আজিৰ ভিডিওটো বহুত ধামাকা হ'ব গৈ আছে একদম লাষ্টলৈকে আপোনালোকে চাই থাকক Guys, finally entry দিলো মেইন আগৰ গেটখনৰ পৰা আৰু মোটামুটি ইয়াৰ পৰা 2-3 কিলোমিটাৰ মান যাব লাগিব তেতিয়া 2 কিলোমিটাৰ 3 কিলোমিটাৰ ন বলক ভিডিওটো লাষ্টলৈকে চাই থাকক গাইস ফাইনালি ঢেকিয়াখোৱা নামঘৰলৈকে আহি পালো আৰু এতিয়া খৰাইৰ কাৰণে যোগাৰ লৈ আছো ইয়াতে আপোনাৰ চাকি ধূপ তেল এই দাদাই কেনেকৈ কি মিলাই দিয়ে দিব গাইস ইয়াতে লৈ আছো আৰু আপোনালোকে আহিলে ইয়াতে ল'ব পাৰিব আৰু বলক ভিডিঅ'লৈকে যাওঁ চাব ভিডিঅ'টো শেষলৈকে চাই থাকক ভিতৰত সোমাইছে আৰু এইটো মোৰ লগৰ মানে যিটো এই জাষ্ট ফ্ৰেণ্ড হৈছে মানে ৰেপিডো লৈ যে আহিছিলোঁ বাৰু ৰেপিডোৰ কথা নকওঁ এনে কিন্তু বহুত ভাল ল'ৰা পঢ়া শুনা ল'ৰা আৰু যোৰহাটৰ বহুত ভাল নামটো কি কৈছিলে মাধুৰ্য বৰুৱা হাই বুলি কৈ দিয়ে মোৰ ফ্ৰেণ্ডক অঁ তাকো ল'ব দিছোঁ শৰাইখন আৰু এতিয়া একেলগে গৈ আছোঁ ভিতৰলৈকে ঠিক আছে চাই থাকক এয়া মেইন মন্দিৰৰ দুৱাৰখন পাইছোঁ নামঘৰৰ ঢেকিয়াখোৱা নামঘৰৰ
ফাইনেলি সেৱা শৰাই চৰাই দি আহিলোঁ আৰু শৰাই দিয়াৰ পিছতো 2টামান বজাত দিয়ে একচুৱেলি মোৰ টাইমো শ্বৰ্ট সেইটো কাৰণে প্ৰসাদলৈকে ৰখি নাথাকোঁ গুচি যাম আকৌ 2 নম্বৰতে এইটো কি হ'ল মোৰ এটা ডাঙৰ ভুল হৈ গ'ল মই ধুতিটো নানিলোঁ ধুতি আৰু চুৰিয়া যদি পিন্ধি আহিলোঁ হয় মই ভিতৰত সোমাব পাৰিলোঁ হয় আৰু এতিয়া তাৰমানে ভিতৰত সোমাব পৰা নাই এইটো কাৰণে কি মই লংপেণ্ট আৰু হেৰি পিন্ধি আছোঁ আপোনালোকে গাইজ যাতে এইটো ভুল নকৰে ইয়াতে আহিলে ধুতি চুটি লৈ আহে আৰু এয়া মই ঢেকীয়াখোৱা নামঘৰত বৰ্তমান এইখন গেট মেইন গেট ইয়াতে আৰু পিছপিনে এটা পুখুৰী আছে ইমান আৰু দেখুৱাবলৈ নাযাওঁ আপোনালোকে হয়তো ইয়াতে আহিছে বহুতবাৰ ময়ো আহিছোঁ আৰু আজি মই আহিলোঁ এইখিনিতে ব্লগটো আকৌ ঘৰলৈ গৈ আছোঁ গাইজ এতিয়া মানে ঘৰলৈ মানে যোৰহাটত য'ত আছোঁ তালৈকে গৈ আছোঁ মোৰ লগৰটো আগত এইটো গৈ আছে ঠিক আছে গাইজ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ আৰু ঢেকীয়াখোৱা নামঘৰত এইখিনিতে সমাপ্ত কৰোঁ যদি গাইজ ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰি দিব আৰু যোনে আহিছে নতুনকৈ ছাবস্ক্ৰাইব এটা কৰি দিব গাইজ ঠিক আছে বাই বাই